গৰমত ঘৰত বহি যদি গানে নুশুনো তে কৰো কি কোনবাই জাঙা ফুৰিবা এতিয়া এনে ঘৰত বহি থাকাত চাই ফুৰিও কোনবাই পাই সেজুল তাজমহলক যাম আমি গোটেই মাহ একা লাগে আৰে ৰাজু ইমান পইচা কৰিছে তাজমহলত লৈ যাবা তাতে আৰু আমাৰ এটা কিমান দূৰ তাত চাই আমাৰ এটা কাষৰে কোনবাই জাঙা এই মোৰ গাঁৱৰ আমাৰ খুড়াৰ এটা পুৰণি হাবেলি আছে 500 বছৰ পুৰণা তাকে যাং নহ'লে সেইটো কি গেলি ৰখি আছা বল থে এই গবিদা এনে আৰু গাঁও গেলি কিমান দূৰ আছে আৰে কালু গাঁওখনতো আগতে ময়ো দেখা নাই ৰাস্তাত কাৰোবাক সুধি কিনে যাম বল পাই যাম আৰু আমাৰ খুড়াক গাঁও চবে চিনি পায় ডাঙৰ জমিদাৰ নাখান গাঁৱৰ কাৰোবাক নহয় কাৰোবাক সুধি পাই যাম বল পুৰণা হাবেলি এই বোলা গাড়ীখনতে ৰখাই দিছো সেই মানুহটো সুধো ৰাম 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 রাম রাম বেটা রাম রাম আরে খুড়া আমি তাকে যাব লাগিছিলে আরে কোক যাব লাগছিল হেতু তো ক কইটা আগৰখিনি তাই কওক আমি ককা আমি পুৰণা হাবেলিত যাব লাগে কি পুরোনা হাবেলি আরে ককা ভয় কিয় খাইছে আপুনি পুৰণা হাবেলিৰ নাম শুনি আরে বেটা অকল মই নহয় পুরানা হাবেলির নাম শুনি গোটেই আমার গাঁওখনে ভয় করে সেই হাবেলিটোত কোনি থাকে কোনেও নাজনে আৰু শুনা মতে সেই হাবেলিটোত যোনে গেছি তাৰ পৰা কিন্তু কোনেও ওলাই ভাবাৰে নাই তাৰ পৰা কোনো এটা পৰিন্দাও পাৰ হবা নোৱাৰে মোৰ কথা শুন বাপা তুন গুচি যা যাবা নাংগে তাকে ঘৰক যা ও ভলা আৰু বিৰু এই বুঢ়াৰ কথা শুনি ভয় খালি নেকি তুমি ভয় খাইছা যদি কলো শুন হাবেলিটোত আকৌ নাই আমাৰ খুড়াৰ হাবেলি এইটো একদিন থাকি গুচি আহিম যদি কিবা আছে আমি পিছদিনা পুৱাই আহিম হয় দে কবিতা এই বুঢ়া সঁচা মিছাই উৰা বাতৰি ফেলে আছে বল আমাৰ এই বুঢ়া কথা মানেংগে এইটোৱে মোৰ খুড়াৰ হাবেলি দেখলি না কি ডাঙৰ হাবেলি হাবেলিটো কিন্তু ভয়ানক কিন্তু দেই কি তই এটা যুগৰ চলি অলপ ভূতক বিশ্বাস কৰা অলপ ভূত চুত আকৌ নাই জয় বল ভিতৰত গেলে বৰষুণ আহিলা বল ভিতৰত গেলি নহ'লে পিছবেলা কবে আহে কবিতা মই তই চকৰা লিখছি বাথৰুমটো লিখাই দি আছো তই তাই সফালত দেখি নাছো যা মই এতিয়া ইচ্ছু চাই মানে মোৰ ভয় লাগে সেইকাৰণে কৈছিলো তোক যা কোনো হৈছে আমি আছো তে দে হ'ব দে আইও মা লাইনটো গালতি আন্ধাৰ হৈছে মা আগে দিটো কি বাৰ হলে তোমাৰ ভয়তে কেনে তেল লাগবে পলো বাপকে ওই মে মুলু কি হলে কেন কাটা পারিছা তাতে মই বিশ্বাস করবে যাতে মোরে যদি কিবা বগা বগা পারি যাও তাই বলে তো ফুচুত কিবা আছে দে তোরলা মনৰ কল্পনা দে তে আকো নাই দে হব পাৰে দে এইটা মাঙা আমাৰ খুড়াৰ ঘৰটো কম ডাঙৰ নহয় দে হয় দে একদম চিনেমা দেখে হাবেলিৰ দৰে ও তো ঘৰত দছিলে আমাৰ বাইৰে হাবেলিটোত কোনোবা আছে নেকি আমাৰ বাহিৰতে হাবেলিত কোনো নাই ৰখ মই চাইও এইটো ৰুমত তো কোনো নাই কাষৰ ৰুমটোত একবাৰ চাইও ৰখ তোতে কোনি বহি আছে ঐ তই আমাৰ খুড়াৰ চেয়াৰত কিয় বহি আছা কোনি তই হাও ইটো আকৌ গুৰুত্ব নেদে গবিতা হাতে দেখো দেৰি হলে কিয় বা দেৰি হ'ল তাৰ কিবা হ'ল না কিবা বলছে চাইও তাক দে বল আরে এইটো কোনিয়ে গবিতা ইমান বেয়াকে মাৰি আছে আরে কালু বলো তো ভূত কবিতাক মারি ফেললাক আমার বলো এলা কি হৈ গেল আমাৰ লগত যদি আজি আমি আটাটোৰ কথা শুনি একে নাইলে হৈ আমাৰ লগত এলা নলাগে হৈ হয় দে এই হাবেলিটোক নাইলে হৈ আমাৰ লগত ভাল কবিতা থাকিলা হৈ কিবা যদি থাকিলা হৈ কবাইতা দেউতাকক আমি কি বুলি কম আরে বলা মোক কি ভয় টানি আছে মোক বাসো আরে কালু মোক বাসো